এটা বহুত ডাঙৰ প্ৰশ্ন সুধিব গৈ আছো। এই সংসাৰত আটাইতকৈ বেছি সুখী কোন? এতিয়া কোনোবাই ক'ব সেইজন ব্যক্তি যিজন সকলোতকৈ বেছি ধনী, যাৰ ওচৰত সকলোতকৈ বেছি টকা পইচা ধন সম্পত্তি খন ৰূপে ভৰি আছে। কোনোবাই ক'ব কোনোবা এখন ৰাজ্যৰ ৰজা, কিয়নো তেওঁ শাসন কৰিব পাৰে, তেওঁৰ আদেশ অবিহনে একোৱেই নহয়, ইত্যাদি ইত্যাদি। এইটোৰ উত্তৰ যদি মই দিওঁ তেতিয়াহ'লে মই এইটোৱে ক'ম যে সংসাৰৰ আটাইতকৈ বেছি সুখী ব্যক্তি সেইজনেই যিজন সন্তুষ্ট হৈ আছে, যাৰ ওচৰত সন্তুষ্টিৰূপী ধন আছে, যিয়ে তেওঁক সুখী কৰি ৰাখে। এতিয়া এই সন্তুষ্টি এইটো কেনেকৈ আহে জীৱনলৈ? এইটো আহে ধৈৰ্যৰ কাৰণে। ধৈৰ্য এনেকুৱা এটা ভাগ যিটো অত্যন্ত শক্তিশালী। এই ধৈৰ্যই ধৰতীখনক ধৰতী মাতা বনাই দিলে, কিয়নো এই ধৰতী মাতাই ধাৰণ কৰে, সহ্য কৰে, ধৈৰ্য ৰাখে আৰু নিজৰ কৰ্ম কৰি যায়। এই ধৈৰ্যই আছিল মাতা সীতাৰ, যাৰ কাৰণে ৰাৱণৰ বধ হ'লে। এই ধৈৰ্যই আছিল যাৰ কাৰণে নাৰায়ণে কুৰ্ম অৱতাৰ লৈছিলে। এখন ডাঙৰ পৰ্বত নিজৰ ওপৰত উঠাই লৈছিলে আৰু সমুদ্ৰ মন্থনো সম্ভৱ কৰিছিলে। এই কাৰণে সৰ্বপ্ৰথমে ধৈৰ্যক নিজৰ মনলৈ আনক। এই ধৈৰ্যই আপোনাক সন্তুষ্টিৰ ফালে লৈ যাব আৰু সন্তুষ্টিয়ে আপোনাক লোভ মোহ লালসৰ পৰা দূৰত লৈ যাব সুখৰ ফাললৈ। আৰু তেতিয়াই মনে প্ৰসন্ন হৈ ক'ব, ৰাধে ৰাধে। মানুহ সদায় ডাঙৰ মানুহ হ'ব খোজে, সদায় এইটোৰে কল্পনা কৰে, কিন্তু প্ৰশ্ন এইটো যে মানুহ ডাঙৰ কেতিয়া হয়? যেতিয়া তেওঁ বহুত ধনী হৈ যায়, যেতিয়া তেওঁৰ ওচৰত বহুত বেছি মান থাকে, নতুবা তেওঁ বহুত বেছি ধুনীয়া হয়, নতুবা তেওঁ বহুত বেছি শক্তিশালী হয়। মানুহ ডাঙৰ মানুহ তেতিয়া হ'ব পাৰে যেতিয়া কাৰোবাৰ সংকটত তেওঁ লগত থাকে। গতিকে সৰ্বপ্ৰথমে এইটো শিকক যে আপুনিও যদি জীৱনত ডাঙৰ মানুহ হ'ব খোজে, তেতিয়াহ'লে কাৰোবাৰ দুখৰ সময়ত সংকটৰ সময়ত তেওঁৰ লগত থাকক, তেওঁৰ হৈ থিয় হওক, আৰু তেতিয়াই মনে প্ৰসন্ন হৈ ক'ব, ৰাধে ৰাধে। ধন্যবাদ।